সেনেকৈ অন্য এটা আপডেট লৈ মই আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ। অসমৰ দুয়ো জনপ্ৰিয় কণ্ঠশিল্পী আচাৰ্য পৰ্বত আৰু দীপশিখা বৰা দুইজনে দুটাকে নতুন গান আহি আছে। গান দুটাৰ নাম কি, গান দুটা আপোনালোকে কেতিয়া শুনিবলৈ পাব আৰু কোনটো ইউটিউব চেনেলৰ জৰিয়তে চাবলৈ পাব, এই সকলো কথা জনাই যাম। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব বুলি আশা থাকিল। প্ৰথমটো হ'ল অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আচাৰ্য পৰ্বতৰ এটা নতুন গান আহি আছে। গানটোৰ নাম হৈছে ফুল হ'লে ফুলিবই। এই গানটো আপোনালোকে শুনিবলৈ পাব 5 ফেব্ৰুৱাৰী তাৰিখে, অৰ্থাৎ আজি শুনিবলৈ পাব আচাৰ্যজা নিজৰ ইউটিউব চেনেলৰ জৰিয়তে। গতিকে গানটো শুনিবলৈ বাবে আপোনালোক কিমান অপেক্ষা কৰি আছে তলত কমেণ্ট কৰি জনাব। ছেকেণ্ড আপডেটটো হ'ল অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দীপশিখা বৰাৰ এটা নতুন গান আহি আছে। গানটোৰ নাম হৈছে দুৱে দুৱে। এই গানটো আপোনালোকে শুনিবলৈ পাব অহা 15 ফেব্ৰুৱাৰী তাৰিখে দীপশিখা বৰাৰ নিজৰ ইউটিউব চেনেলৰ জৰিয়তে। গতিকে আপোনালোক কিমান আৱেগিক হৈ আছে তলত কমেণ্ট কৰি জনাব। যদি ভাল পালে ভিডিঅ'টোত লাইক এটা কৰি দিব।